নমস্কাৰ আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ পৰিয়ালটোত 1000 মানুহ সম্পূৰ্ণ হল তাৰ বাবে আপোনালোকক মানে বহুত বেছি ধন্যবাদ মই খুব সুখী সঁচাকে সুখী বহুত ভাল লাগিছে আৰু এইটো আপোনালোকৰ বাবে আজি কেইদিনমানৰ পৰা মাহঁতক মই চিঞৰি আছিলোঁ কেক এটা বনাব লাগে কিন্তু মাহঁতে সিমান এটা মানে গুৰুত্ব দিয়া নাছিলে পিছত যেতিয়া 1000 পৰিয়াল সম্পূৰ্ণ হ'ল তেতিয়া ভাবিলোঁ যে এইখিনি সময়তকৈ ভাল সময়নো কি হ'ব এটা কেক বনোৱাৰ কিন্তু তথাপি একেবাৰে সাধাৰণভাৱে বনাইছে কিন্তু খাবলৈ খুব সোৱাদ অকণমান দেখুৱাই দিছোঁ আপোনালোককো আৰু তাৰ মাজতে খালোঁ আমি মেগী আৰু চাওঁতে আমাৰ কেকটো হৈ গ'ল ময়ে কৈছিলোঁ যে যিহেতুকে ভিডিঅ' বনাই আছোঁ গতিকে 1K বুলি লিখি দিব লাগে তাৰপিছত লিখি দিলে বাই চকলেটেৰে আৰু এয়া কেকৰ প্ৰথম অংশখিনি নিশ্চিতভাৱে আপোনালোকৰ বাবে ৱাও নমস্কাৰ মই যোৱাকালি 1000 পৰিয়াল হোৱাৰ কাৰণে মানে ইউটিউবত কমিউনিটি পোষ্ট দিছিলোঁ আৰু ইনষ্টাগ্ৰামতো দিছিলোঁ যে কোনোবাই কিবা সোধা যদি মোক মানে প্ৰশ্ন সুধিব পাৰা মই ডাইৰেক্ট Q&A বুলি কোৱা নাই কাৰণ Q&A বুলি ক'লে আৰু যদি মানে প্ৰশ্ন যদি নাহে লাজ পাম নাই কিন্তু সঁচাকৈয়ে মই ভবাৰ নিচিনাই হ'ল ইমান গাল প্ৰশ্ন আহিছে মই পাৰ্ট 2 বনাব লাগিব 5টা 6টা মান আহিছে নেকি বাৰু যিকি নহওক যিকেইজনে সুধিছে তেওঁলোকক অন্তৰৰ পৰা ধন্যবাদ তাৰে মাজত এজনী মোৰ বা বাকী কেইজনী মোৰ বন্ধু বান্ধৱী সেইটো বেলেগ কথা আৰম্ভ কৰো বলক প্ৰথমতে সুধিছে কি খবৰ ভাল একদম বঢ়িয়া জীৱনটো চলি আছে ভাল বেয়াৰ মাজত তাৰপিছত সুধিছে তুমি কি ভিডিঅ' দি ভাল পোৱা মই এইটো একদম মোৰ মতে ভাল প্ৰশ্ন এটা মই অভিনয়ৰ ভিডিঅ' দিওঁ লগতে মই ৰিলো দিওঁ আৰু ব্লগ দিওঁ কিন্তু মই যদি মোৰ এই মাইক নোহোৱাৰ প্ৰব্লেম কিন্তু মই ব্যক্তিগতভাৱে যদি চাবলৈ যাওঁ মই অভিনয়ৰ ভিডিঅ' দি বেছি ভাল পাওঁ যিবিলাক ভিডিঅ'ৰে মই আপোনালোকক হহুৱাব পাৰো সেইবিলাক ভিডিঅ' মোৰ বেছি ভাল লাগে মুঠতে অভিনয়ৰ ভিডিঅ' দি মই বেছি ভাল পাওঁ সপোনবোৰৰ সমাপ্তি পিছে কোনফালে মোৰে এজন বন্ধুৱে সুধিছে প্ৰশ্নটো মই আগতে অকমান ডিক্সনাৰীত অধ্যয়ন কৰি ৰ'ব আসলতে কথাটো মই অকমান ভাবিলো এতিয়া গম পালো যে মানুহৰ সপোনৰ সমাপ্তি নাথাকে সব মানুহৰে যদি এইটো পাইছো তাৰ পিছত হেইটো পাব লাগে সপোনবিলাক বাঢ়ি যায় আসলতে মোৰ সপোন এইটো মোৰ চিন্তাধাৰা সবৰে নহয় মই বিচাৰো যে মোক কোনোবাই পঢ়া শুনা বা চাকৰি তেনেকে চিনি পোৱাটো মই নিবিচাৰো যে এই ছোৱালীজনী চাকৰি পালে ন বা এনেকুৱা বা তাই পঢ়াত ভাল মই হেইটো নিবিচাৰো মই বিচাৰো যাতে মোক মানুহে অভিনয়ৰ যোগেৰে চিনি পায় বা বেলেগ কিবা ধৰণে সেই ছোৱালীজনী যে ভিডিঅ' বনায় সেই ছোৱালীজনীয়ে যে ইউটিউবত যে হাঁহি উঠা যে ভিডিঅ' বনায় এতিয়াও মোক যেতিয়া মই কেতিয়াবা ৰাস্তাত যাওঁ কোনোবা দুই এজনে যেতিয়া কয় তুমি ন এই যে ভিডিঅ' যে কৰা সঁচাই কৈছো যিটো এটা আনন্দ লাগে ন মনত সেইটো মানে মোৰ কেতিয়াও তেতিয়া নালাগিব যেতিয়া কোনোবা ক'ব তুমি যে পঢ়াত ভাল ছোৱালীজনী তুমি ন অৱশ্যে এতিয়া বাৰু মোৰ সেইটো নাই তথাপি আৰু আগতে কৈছিলো গতিকে সপোনবোৰৰ সমাপ্তি তেতিয়াই হ'ব যেতিয়াই মোক মানুহে অভিনয়ৰ যোগেৰে বা অভিনয় নহয় মোৰ প্ৰতিভাৰ যোগেৰে মোক যেতিয়া চিনি পাব তাৰপিছত কেমেৰামেনৰ ভাড়াটো অলপ বঢ়াব পৰা যাবনে এইটো কোনে সুধিছে মোৰ বায়ে সুধিছে কেমেৰামেনৰ ভাড়াটো অকমান বঢ়াই দিম দিয়া 1 টকা 2 টকা মান যোগ কৰি দিম অৱশ্যে আগতে কনচা মই দিছিলো ভাড়া ইয়াৰ পিছৰ প্ৰশ্নটো তুমি ইউটিউব চেনেল কেতিয়া খুলিছিলা মই ইউটিউব চেনেলটো আসলতে 2021ৰ শেষৰ ফালে খুলিছিলো অক্টোবৰৰ কিবা তাৰিখ মানে মনত নাই 2021ৰ শেষৰ ফালে খুলিছিলো খোলাৰ পিছত আকৌ কি হ'ল মোৰ কেমেৰামেনৰ আহিল মেট্ৰিক পৰীক্ষা জানো এমাহত শেষ হৈ যায় কিন্তু মোৰ এবছৰ ভিডিঅ' দিয়া নাই মানে সম্পূৰ্ণৰূপে মই এবছৰৰ বেছি আসলতে মই ভিডিঅ'ই দিয়া নাই ইউটিউব চেনেলটো একদম পৰি গৈছে জানে ভিডিঅ' নিদিয়া মানে চেনেলটো তলত পৰি যায় আকৌ মই ভিডিঅ' দি এবছৰ পিছত কিবাকে চেনেলটো অকমান উঠাইছো হেনেকে বহুত মানে টাইম মোৰ এনে গুচি গৈছিলে নামত 3-4 বছৰ মান হৈছে কিন্তু কামত প্ৰায় 2.5 বছৰ তাৰপিছত তোমাৰ ঘৰৰ আটাইতকৈ প্ৰিয় বস্তুটো কি মোৰ ঘৰৰ প্ৰিয় বস্তুটো হৈছে যিটোৰ লগত মই দিনটো লাগি থাকো স্কুল থাকিলেতো এইটো বেলেগ কথা মোবাইল নহয় টিভিটো দিনৰ দিনটো টিভিটোত মই ইউটিউব চাই থাকিম নিজৰ ভিডিঅ'ই চাই থাকিম মোৰ গোটেই ঘৰখনৰ ভিতৰত আটাইতকৈ ভাল লগা বস্তুটো হৈছে মোৰ টিভিটো
সেইটোৰ অবিহনে মই মোৰ জীৱন কল্পনাও কৰিব নোৱাৰো তাৰ পিছত তুমি ইউটিউবত ভিডিঅ' বনোৱাৰ কথা কিয় আৰু কেতিয়া ভাবিছিলা মই আসলতে যেতিয়া লকডাউন আহিছিলে লকডাউনৰ একদম প্ৰায় আৰম্ভণিতে আৰু তেতিয়া আমাৰ অনলাইন ক্লাছ হৈছিলে আৰু মই হৈছো মানে অনলাইন ক্লাছ বুলি ক'লে মই মানে দৌৰো মোৰ পাপাৰ মোবাইলত হৈছিল অনলাইন ক্লাছ মই মানে নকৰোৱে তেতিয়া মই ক্লাছ কিমান হৈছিল 5ত আছিলো চাগে তেতিয়া মই পাপাৰ মোবাইলটো আনিছিলো আনি আমাক কিবা কিবি নোটছ দিয়ে ন সেইবিলাক লিখি আছিলো লিখি নাজানো কিয় মোৰ আগৰ পৰা কোনো এই আমাৰ হৰ ঘৰ কি কাহানী তেতিয়া মই কি কৰিছিলো নোটছ খিনি লিখা হোৱাৰ পিছত পাপাৰে মোবাইলটো লৈ তেতিয়া এডিটিং একোৱে নাজানো কেৱল এই যে কেমেৰাটো যে এই পজ কৰি যে থব পাৰি তেনেকে মাৰ চুনি এখন লৈ সৰুকে মাক আৰু জীয়েকৰ এটা সৰু কাহিনী এটা বনালো সৰু মানে একদম সৰু মানে 30 ছেকেণ্ড মানৰ চাগে নেকি সেইটো বনাই উঠি মই কি কৰিলো জানেনে নাই ঘৰত কাকো দেখুৱা নাই সিধাই মই বৰ্মাক পঠাই দিছো আমাৰ বৰ্মাই মানে ফেসবুকত বিৰাট এক্টিভ মানে ফেসবুকত মানে পুৰা দি থাকে পোষ্ট সো মই কি কৰিলো বৰ্মাক পঠাই দিলো ভিডিঅটো পঠাই দি তলত লিখি দিছো যে ভিডিঅটো যদি ভাল হৈছে তেনেহলে তুমি ফেসবুকত মানে পঠাই দিয়া মই তেনেকে লিখি দিছো তাৰ পিছত বৰ্মাও চাগে কোৱা নাই নেকি মাহতক বৰ্মাই হসাকে ভিডিঅটো ফেসবুকত পঠাই দিলে আৰু দীঘলকে কিবা অকমান লিখিলে ক্যাপশনত তাৰ পিছত পিছদিনাখন পাপাই আহি দেখিলে মোৰ ভিডিঅটো তাৰমানে তেতিয়া একদম নতুন কথা মই ভিডিঅ বনাইছো প্ৰথম টাইম তাৰমানে এনেকে ভিডিঅ বনোৱা পাপাই আচৰিত হৈ ক'লে এই ভিডিঅটো তই কেতিয়া বনালি বা এইটো ভিডিঅ বৰ্মাৰে ক'ত পালে এই ভিডিঅটো আপলোড কিয় দিলে মই ক'লো সাৰপ্ৰাইজ তাৰ পিছৰ পৰা আৰম্ভ হৈছিলে সেই ভিডিঅটোত বহুত ভাল ভাল কমেন্ট আহিছিলে মানে হসাকে মোৰ ভাবিলে ভাল লাগি যায় মনটো তেতিয়াৰ পৰা উৎসাহ পালো ফেসবুকৰ দুনিয়াখনত অকমান মানে মানুহে গম পোৱা হল অকমান তাৰ পিছত ক'লে মানুহে লগ পালে কোৱা হল তুমি এটা ইউটিউব চেনেল খোলা বহুত ভাল হ'ব ইউটিউব চেনেল এটা খোলা আজিকালি সবে কৰে তেতিয়া মোৰ কাৰণে ইউটিউব চেনেল খোলাটো বহুত ডাঙৰ কথা আছিল তাৰ পিছত লাহেকে কি কৰিলো সেইদিনাখন বা আৰু মোৰ তামাম ইন্টাৰেষ্ট আছিলে বা আৰু মই ভাবি চিন্তি ওচৰৰ দাদা এজনৰ ঘৰলৈ গৈ ইউটিউব চেনেলটো খুলি মই ভিডিঅ' বিলাক আপলোড দিয়া কৰিলো সো তেনেকে মোৰ আৰম্ভ হৈছে মই হসাকে কৈছো মই যিমান পাৰো ভাল ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই যাম মই চেষ্টা কৰি যাম আগলৈ যে মই আপোনালোকৰ কাৰণে বহুত ভাল ভাল ভিডিঅ' হাঁহি উঠা ভিডিঅ' প্ৰেৰণ কৰি যাম আৰু আপোনালোকে মৰম দিব কাৰণ মই ভাল কাম কৰিলেহে আপোনালোকে মৰম দিব মই এনেই আপোনালোকক মৰম খুজিব নোৱাৰো মই হিমতে দিব লাগিব গতিকে দি যাবলৈ চেষ্টা কৰিম মাত্ৰ আপোনালোকে চাব দে প্লিজ তাৰ পিছত আছে হোম টুৰ দিবা প্লিজ হোম টুৰ দিম মই একদম খাটাং দিম আৰু এনেও যদি আপোনালোকে মোৰ আটাইকেইটা ভিডিঅ' চাইছে ন হোম টুৰটো আৰামত হৈ গৈছে কাৰণ মোৰ নাই আমাৰ ঘৰত 3টা ৰুম মই তাতে ভিডিঅ' বনাই থাকো পাপাইতো কয় কেতিয়াবা বেকগ্ৰাউণ্ড নাই বেলেগ বেকগ্ৰাউণ্ড নাই মানুহে চাই বিৰক্তি পাব মই বোলো ঠিকে আছে তুমি ঘৰ এটা বনাই দিয়া ও টেঙা 1000 সাবস্ক্ৰাইব হোৱাত কেনে লাগিছে মনটো টেঙা ভালে লাগিছে খুব ভাল লাগিছে এনেও ভালে লাগিব হসাকে ভাল লাগিছে তোমাৰ 1k সাবস্ক্ৰাইবাৰ হোৱাৰ বাবে কেনে লাগিছে ভালে লাগিব নিশ্চিতভাৱে ভাল লাগিব বহুত বেছি ভাল লাগিছে তোমাৰ বেষ্ট ফ্ৰেণ্ড কোন মোৰ বা তোমাৰ বৰ্তমান ক্লাছ কোন